নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে মই লৈ আহিছোঁ এটি নতুন ৰেচিপি এটো হৈছে চিকেন পোলাও ৰেচিপি আৰু খুব কম সময়ত আৰু খুব কম বস্তু লাগে এটো বনাবলৈ বৰ বিশেষ জঞ্জাল নাই আপোনালোকে বনাই খাব পাৰে ঘৰতে নহলে ঘৰত যদি কাৰোবাৰ বাৰ্থডে থাকে তেতিয়া আপোনালোকে হেতু বনাই খাব পাৰে বা ঘৰলে অকস্মাত কোনোবা আলহী আহিল তেতিয়াও আপোনালোকে হেতু বনাই পেলাই খাব পাৰে গতিকে আপোনালোকে মই বনোৱা ধৰণে বনাওক খাওক আৰু মোক ধুনীয়া ধুনীয়া কমেন্ট কৰি জনাওক লাইক কৰক আৰু মোৰ চেনেলটো যি সকল নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই নতুন যদি কিবা ভিডিও আপলোড কৰো তেতিয়া আপোনালোকে নটিফিকেশন খিনি পাই থাকিব গতিকে পলম নকৰো আহকচোন ভিডিওটি মাজলৈ যাও প্ৰথমতে আমি ললো কিসমিস 10-15 টা মান তাৰ পিছত ললো আমি কাজু বাদাম 15-20 টা মান তাৰ পাছত লৈছো তেজপাত দুখিলা তাৰ পাছত লৈছো জিৰা 80 টা মান এয়া ললো 1.5 কাপ চাউল ধুই ধাই মই ৰেডি কৰি ললো এয়া আমাৰ তেল গৰম হৈ গৈছে পোলাওৰ বাবে ইয়াতে মই এতিয়া গোটা জিৰা কেটা আৰু তেজপাত কেটা দি দিছো অকনমান ৰঙা পৰালৈকে ভাজিম এতিয়া ইয়াতে মই আগৰ পৰা ৰেডি কৰি থোৱা ড্ৰাই ফ্ৰুটছ খিনি দি দিম আৰু এইখিনি মই অলপমান ভাজিম ব্ৰাউন কালাৰ যেতিয়ালৈকে হৈ না যায় 2 সেকেন্ড মান ভাজিম আৰু আপোনালোকে ইনিউটো বনাই খাই বাৰু আপোনালোকৰ পদ্ধতিত আজি মোৰ পদ্ধতিত এবাৰ বনাই খাওকচোন কেনেকুৱা লাগে আৰু মোক কমেন্ট কৰি জনাব এয়া হৈ গৈছে ব্ৰাউন কালাৰ এতিয়া মই ইয়াতে চাউলখিনি যোগ কৰি দিম আৰু চাউলখিনি অলপমান পানী ভাবটো নজোৱালৈকে অকনমান মানে খৰখৰীয়া নোহোৱালৈকে এনে ধৰণে ভাজি থাকিম এয়া দেখিলেনে মই ইতিমধ্যে চাউলখিনি পোলাওৰ বাবে ভজা হৈ গৈছে আপোনালোকে আকৌ বেছিকৈ ভাজি নেপেলাব অকনমান ভাজিব মোৰ ধৰণে এয়া মই চাউলখিনি কুকাৰত ভাজি থোৱা চাউলখিনি কুকাৰত ভৰাই ললো আৰু এতিয়া চাউল মই ইয়াতে লৈছিলো 1.5 কাপ আৰু পানীও মই সেই অনুপাতে 1.5 কাপে লৈছো আসলতে ভাত বনাও বুলি ক'লে চাউল দুগুণ মানে চাউলৰ দুগুণ পানী হয় পোলাও বুলি ক'লে আকৌ সেই সম পৰিমাণৰে চাউল যিমান লোৱা হয় পানীও সেই সিমানেই লোৱা হয় তেতিয়াহে মানে পোলাওটো ধুনীয়া হয় আৰু জোখত ৰখি যায় এয়া মই ইয়াতে এতিয়া গৰু ঘিউ 1 চামুচ দি দিলো তাৰ পিছত দিলো ইয়াত মই অকনমান লং ইলাচি আৰু ডালচেনিৰ গুড়া আগতীয়াকৈ পিচি থৈছিলো তাৰ পিছত দিলো 80 পামান নিমখ চামুচৰ আগত তাৰ পিছত ইয়াত মই দিছো 2 চামুচ মান চাহৰ চামুচৰ চেনি কাৰণ চেনিটো দিলে অকনমান মিঠা ভাব এটা আহিব পোলাওখিনি পোলাওটো অকনমান মিঠা হলে ভাল লাগে
এতিয়া মই কুকাৰৰ ঢাকনিখন বন্ধ কৰি গেছত কুকাৰটো তুলি দিলোঁ। এয়া পোলাও হৈ গৈছে। এয়া মাংসখিনি ধুই মেলি ৰেডি কৰি লৈছোঁ। মাংসৰ বাবে মই আদা, নহৰু, ডাঙৰ ডাঙৰ আলু 2টা আৰু পিঁয়াজ ডাঙৰ ডাঙৰ 3টা মই ৰেডি কৰি লৈছোঁ। মই ল'লোঁ জিৰা গুড়া 1 চামুচ আৰু গৰম মছলা 1 চামুচ, শুকান জলকীয়া 2টা আৰু মিট মছলা আধা চামুচ। আমি এতিয়া নহৰু আদাৰ পেষ্টটো ৰেডি কৰি ল'লোঁ। এয়া মাংসৰ বাবে কেৰাহীত তেল দিলোঁ। তেল গৰম ইতিমধ্যে হৈ গৈছে। ইয়াতে এতিয়া আলু কেইডোখৰ অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এই গৰম তেলত মই পাঁচফোৰণ 2টামান দি দিলোঁ। তাৰপিছতে ইয়াতে মই পিঁয়াজ গোটেইখিনি নিদিওঁ, অকণমান পিঁয়াজ দিম। তাৰপিছতে জলকীয়া দিম, শুকান জলকীয়া 2টা আৰু অকণমান ৰঙচুৱা হোৱালৈকে মই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজ ৰঙা পৰিছে। ইয়াতে মই এতিয়া মাংসখিনি যোগ কৰি দিম। এতিয়া মই এইখিনি এনেধৰণেই অকণমান সময় লৰাই থাকিম। ইয়াতে মই এতিয়া জোখমতে হালধি দিম। সোৱাদ অনুসৰি নিমখ দিম। আৰু আগতীয়াকৈ ৰেডি কৰি থোৱা মছলাখিনি মই ইয়াত এতিয়া যোগ কৰি দিম। এতিয়া মই ইয়াত অলপমান কেঁচা পিঁয়াজ মই ৰাখি থৈছিলোঁ, মই মাংসৰ ওপৰত দি দিম আৰু অকণমান সময় মই লৰাম পিঁয়াজখিনি মিহলি হৈ যোৱালৈকে। মই গেছটো মিডিয়াম ফ্লেমত দি ঢাকি ৰাখিম। 5 মিনিটমান হৈ গৈছে ঢকা। এতিয়া মই ঢাকনি খুলি অকণমান লৰাই দিম আৰু এনেধৰণে লৰাই থাকিব লাগিব মাজে মাজে 2-3 বাৰমান। ইয়াতে আমি এতিয়া আদা নহৰু পেষ্টখিনি দি দিম। তাৰপিছত অকণমান সময় লৰাই
ভাজি থোৱা আলুকেইডোখৰ যোগ কৰি দিম আৰু লৰাই পেলাই অকণমান সময় গোটেইখিনি মিহল কৰি আকৌ মই এইখিনি পুনৰ ঢাকি দিম। মাজে মাজে এনেধৰণে মই মাংসখিনি লৰাই থাকিম ভাজি নোহোৱালৈকে, যাতে মাংসখিনি তলত লাগি নাযায়। আৰু আপোনালোকে গেছৰ ফ্লেমটো চিমত ৰাখিব। গেছটো যদি হাই ফ্লেমত দিয়ে মাংস কিন্তু দেই যাব দেই। এইয়া দেখিছেনে মাংস ভজা ইতিমধ্যে হৈ গৈছে। ইমান ধুনীয়া কালাৰ আহিছে, দেখিছেনে? খাওঁ খাওঁ লাগিয়ে গৈছে নহয় জানো? ইয়াত এতিয়া মই আগতীয়াকৈ গৰম কৰি থোৱা পানীখিনি যোগ কৰি দিম আৰু গেছটো হাই ফ্লেমত দি আকৌ ঢাকি থ'ম। এইয়া দেখিলেনে? মাংস মোৰ ৰেডি হৈ গ'ল। এতিয়া পোলাওটো চিটি মাৰিলেই আমি গৰম গৰম মাংস পোলাও পৰিৱেশন কৰিব পাৰিম। আপোনালোকেও এনেধৰণে বনাওক, খাওক আৰু মোক ধুনীয়া ধুনীয়া কমেণ্ট কৰি জনাওক। আৰু যদি কমেণ্ট কৰিবলৈ টান পায় লাইক এটাকে কৰক। আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ শীঘ্ৰেই আহি আছোঁ। আজিলৈ আহোঁ, বাই বাই।